তৰালি ৰেখতে গুণাগত থাকিনো মন চলে যদি আহা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে নিশা নিশা তৰালি ৰেখতে গুণাগত থাকিনো মন চলে যদি আহা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে ওকে গুড মৰ্নিং আৰু এতিয়া আমি আছোঁ যোৰহাট কাকজানত এইফালে আছে পাপু পাপু এইফালে আছে আমাৰ মিণ্টু মেন হেল্ল' মিণ্টু কি খবৰ গা ধুলা নাই তুমি এতিয়া আমাৰ লগত জইন কৰিব এয়া আমাৰ লগত আছে ধ্ৰুৱ কালি ইয়াতে থাকিলোঁ আমি এয়া আমাৰ মিণ্টুৰ পেহীয়েকৰ ঘৰ কাকজানতে আৰু এতিয়া আমি কাকজানৰ পৰা ওলালোঁ এতিয়া আমি শিৱসাগৰলৈ যাম শিৱসাগৰত ফাৰ্ষ্ট যাম আমি জয়সাগৰ পুখুৰী আৰু তাৰ পৰা গম পাব আগলৈ আপোনালোকে ক'ত ক'ত যাওঁ গমেই পাব চাই থাকক আৰু আমি জয়সাগৰ পুখুৰী পালোঁ আহি এয়া কাষতে আছে বিষ্ণুদৌল ভিতৰত টিকেট কাটিব লাগে আমি আৰু টিকেট কাটি নাথাকিলোঁ আৰু এয়া আমি হেৰিটেজৰ ভিতৰত সোমাই যাই আছোঁ হেৰিটেজ জয়সাগৰৰ পাৰতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট ইয়াৰ পৰা ভিউটো ধুনীয়া হয় ইয়াতে বহি কিবা অলপ খায়ো ল'ম আমি পুৱা যিহেতু একো খাই নাহিলোঁ ইয়াতে ধুনীয়াকৈ ব'টিং কৰিব পাৰি আৰু এয়া জয়সাগৰ আৰু এইটোৱে হৈছে এছিয়াৰ সকলোতকৈ ডাঙৰ পুখুৰী জয়সাগৰ আৰু ইয়াতে ব'টিং কৰিব পাৰি আৰু এতিয়া আমি হেৰিটেজৰ ভিতৰত সোমাই যাই আছোঁ ইয়াতে কিবা অলপ খাই লওঁ খিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো নুবুজা সাঁথৰ হ'ল মই নাজানো নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মনৰে কথা তাৰ পৰা খোৱা লোৱা কৰি আমি চিধা এতিয়া তলাতল ঘৰলৈ আহিলোঁ এয়া তলাতল ঘৰ আপোনালোকে চাই লওক আমি তলাতল ঘৰৰ ভিতৰত সোমাই আহিছোঁ আজিকালি অলপ কৰোণাৰ কাৰণে টিকেটটো অনলাইন কাটিব লাগে তাৰ কাৰণে অলপ দিগদাৰ হয় দিগদাৰ মানে কি আৰু অলপমান 10 মিনিট আগতে আহিব লাগে 10 মিনিট ৰ'ব লাগে টিকেটটো কাটিব লাগে ইয়াৰ পৰা আৰু এয়া চাওক আগৰ দিনত ব্যৱহাৰ হোৱা কেনন বুলি কয় ইয়াক ইফালে আছে দুটা তলাতল ঘৰৰ একদম ওপৰত আছোঁ আমি 360 ভিউ এতিয়া আমি গুহাত সোমাই যাই আছোঁ
এই গুহা চাওক গুফা অ' মাই গড ইয়াতে আছে চাব দেই বৰ লাগি যাব গুফা চাওক গুফা সোমালা নাই মানুহটো টেঙৰ আছে তাৰপৰাহে অপৰাধ নিচিনা কৰি দিয়ে এইটো গুফা হয় এই ক্লাছটো যায় নহয় গোপা নহয় নহয় এইটো গুফা নহয় গোপা এইটো চন্দন কাৰ্য চলাইছিল গুফাগিলা ক'ত আছে ইয়াৰ পৰা যিটো তললৈ যোৱা ষ্টেপ বন্ধ কৰি দিয়া গ'ল এই ঘৰটোৰ আউট কৰোঁতে ৰাইট চাইডৰ কৰ্ণাৰটো তাৰপৰা আছিলে এতিয়া সমান যোৱা তলত তিনিটাটো আছে আহক আপুনি আমাৰ লগত আহিবনে মই ডিউটি কৰি ডিউটি ইয়াতে হয় এতিয়া ডেমেজ হৈছে এনেকুৱা আছিল ফুল কাটি দিছিল পুৰা ফুল কটা ভাস্কৰ্য আছিল ইয়াত কি পালে ওপৰত আছিল না লিখা আছিলে ফাৰ্ষ্ট নম্বৰলৈ যেনেকৈ ওপৰৰ পৰা আহিলে নাই ষ্টেপ আহিলেতো নামি তেনেকৈ এইটো 4 নম্বৰ 4 পৰা 5লৈ গৈ আছে মানে তাৰ তলত গ'লে মানুহবিলাক হেৰাই নেকি এইটো তেতিয়া ফাণ্ড আছিল তেতিয়া ধৰি লওক গোটেই সৈন্যখিনি থকা ইয়াৰ তলত ইয়াৰ পৰা আহোম ৰজাই যুদ্ধ কৰিবলৈ সৈন্যবিলাকক পঠাইছিল এইটো কিহৰ কাৰণে বন্ধ কৰি দিলে এইটো ব্ৰিটিছৰ যেতিয়া ইংৰাজসকল আছিল তেওঁলোকৰ দুজন জেনেৰেল গৈছিলে ৰাস্তাটোত ৰিটাৰ্ণ বেক নহ'লে বন্ধ কৰি দিলে কমপ্লিট বন্ধ 2006ত আৰ্ক'লজিয়ে কৰিলে যেতিয়া ইয়ালৈ পৰ্যটন ক্ষেত্ৰ আহিব ধৰিলে মাজে মাজে কিমান আছে ওলা গোৱা চব গোৱাৰ ভিতৰত সোমাই আহি আছোঁ আমি এতিয়া এই জাগা যাব পাৰি ইমান চাপৰ ক'ত খাব না মইহে বেছি সেইখিনি পৰা নাই নেকি এইটো চাই কি আছে এইবিলাক কৰিব নাপায় দেই ইয়াত बोला है ना আশাৰে গঠিত মই প্ৰেমৰে মালিতা আজি তোমালৈ তুমি আহিলে মোৰ যেন তুমি চালে বেথাৰে আমি তলাতল ঘৰ চাই শেষ কৰিব নোৱাৰিলোঁ বাৰু তলত বহুত আছে ভাগৰ লাগি গ'ল আহিলোঁ তাৰ পৰা এতিয়া আমি যাম ৰংঘৰ যাম নিশা নিশা তৰালি দেশতে গুণাগত থাকিলো মন চলে যদি জাগা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে এতিয়া আমি ৰংঘৰত সোমাই আহিছোঁ এইটোত মোৰ পিছফালে ৰংঘৰ আছে আজিকালি চব অনলাইন পে'মেণ্ট কৰিব লাগে তাৰ কাৰণে অলপমান দেৰি হৈ আছে আমাৰ তাৰ ভিতৰত ভিডিঅ' কৰা মানা আছে ফটো উঠিব পাৰি বোলে বাহিৰৰখিনিত পাৰি ভিডিঅ' কৰিব ভিতৰৰখিনি আমি ভিডিঅ' কৰি আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব আৰু ইয়াৰ পৰা আমি এতিয়া যাম শিৱদৌল চাব আৰু ই বেটাই পষ্ট দিছে চাওক প্ৰতি সুৰৰে ছন্দ তুমি তোমাৰ ভাৱনা হতৰ জনী প্ৰতি সুৰৰে ছন্দ তুমি তোমাৰ ভাৱনা হতৰ জনী তোমাৰ নামতে ৰাতিৰ জোনা তুমি চালে বেথাৰে শিৱদৌল শিৱদৌলৰ ভিতৰত
আছোঁ। আপোনাক ফটো কেইটামানৰ ক্লিপ দেখাই দিম, আপোনালোকে চাই থাকিব। যদি আহা তুমি কাষৰলে তাতে ৰৈ যাম শেষলে। আৰু শিৱদৌল চাই উঠি আমি তাৰ পৰা ওলাই আহিলোঁ, যোৰহাটলৈ আহিলোঁ। যোৰহাটত ৰুম ল'লোঁ। ৰুম লোৱা হোৱাৰ পিছত আমি এনেই যোৰহাট টাউনখন অলপ ফুৰিব আহিছোঁ, ৰাতিৰ যোৰহাট। দহি ফুচকা অৰ্ডাৰ দি দিলোঁ আমি। নাপালোঁ দাদাই পূৰা বনাই আছে মানে আমাৰ। আৰু এয়া আমি ফুচকা খাই লওঁ, দহি ফুচকা। দহিৰ নামত এয়া চচহে ঢালিছে দেখোন। খাই লৈ আমি এতিয়া ৰুমলৈ যাওঁ। আৰু এয়া আজি আমাৰ গাড়ীবোৰ ইয়াতে থলোঁ হোটেলৰ ভিতৰত। আৰু ইয়াৰ পৰা এতিয়া আমি ৰুমলৈ যাওঁ। এইটো আমাৰ ৰুম, কেই নম্বৰ 126 ৰুম। সোমাই যোৱা সৈন্যসকল। আমি ৰুম পাই গ'লোঁ, ইয়াত ফ্ৰেছ হ'ল, আমি এতিয়া ফ্ৰেছ হৈ লওঁ। অ'কে বাই, লগ পাই আছোঁ আকৌ। অ'কে, গুড মৰ্ণিং ফ্ৰম ব্ৰহ্মপুত্ৰ। ৰাতিপুৱা আৰু ভ্লগ কৰা নহ'ল, অলপ লৰালৰিকৈ আহিলোঁ। আৰু এতিয়া আমি মাজুলীলৈ যাই আছোঁ ফেৰীত উঠি। আৰু ফাইনেলি আমি মাজুলী আহি পালোঁ, মণিকাঞ্চন তোৰণ। মাজুলী আহি পালোঁ ঠিকেই, কিন্তু মোৰ ভিডিঅ'কেইটা ডিলিটে হ'ল নে কি হ'ল, কৰাই যোৱা নাছিল। বৰ্তমান মানে মোৰ তাত ভিডিঅ'কেইটা নাই, সেইকাৰণে মই দেখাব নোৱাৰিম আপোনালোকক। নেক্সট কেতিয়াবা গ'লে আপোনালোকক বাৰু দেখাই দিম ভালদৰে। আৰু মাজুলীৰ পৰা আমি লৰালৰিকৈ অলপ ওলাব লগা হ'ল, কাৰণ 3টা বজাৰ পৰা ৰিটাৰ্ণ ফেৰী নাপায়। তাৰ কাৰণে অলপ লৰালৰি হ'ল। এনা আহি আমি যোৰহাটতে আকৌ থাকিলোঁ ৰুম লৈ। আৰু নেক্সট ডে আমি যোৰহাটৰ পৰা ওলাইছোঁ ঘৰলৈ। 7টা বজাতে ওলালোঁ পুৱা। আৰু আহি থাকোঁতে আমাৰে সৌভাগ্য চাগে, এজন আমি বিশেষ ব্যক্তি লগ পালোঁ। চাই থাককচোন আপোনালোকে। আমি আহি আজি কাজিৰঙা পালোঁ। কাজিৰঙাত আমাৰ এজন বিশেষ ব্যক্তিক লগ পাইছোঁ আজি। এয়া আমাৰ মাজত আছে ফণীন্দা। ফণীন্দা আছে। ফণীন্দা ইয়াত ধুবুৰীৰ পৰা ন? ফণীন্দাক কৈ দিলে ভাল হ'ব। মোৰ ঘৰ পাঠশালাত হয়। আমাৰ এটা সংস্থা আছে ব্ৰেইন এণ্ড ফিগাৰ, আৰু এই ব্ৰেইন এণ্ড ফিগাৰৰ তৰফৰ পৰা আমি এটা অভিযান লৈ আহিছোঁ 2016 চনৰ পৰা, নিউট্ৰিশ্যন আৰু এণ্টি ড্ৰাগছ কেম্পেইন। আৰু এইটো হৈছে আমাৰ 6 নম্বৰ কেম্পেইন। নাম দিছোঁ আমি আল্ট্ৰা হাই ৱাকাথন। এইটো 900 কিলোমিটাৰ আমি অতিক্ৰম কৰিম। এইটো আমি অসম পশ্চিমবংগ সীমান্ত ধুবুৰী জিলাৰ ছাগলীয়াৰ পৰা আৰম্ভ কৰিছোঁ 7 ডিচেম্বৰ তাৰিখে, আৰু আমি অন্ত পৰিব অসম অৰুণাচল সীমান্তৰ পটিয়াত। গতিকে এমাহমান লাগিব গোটেই যাত্ৰাটোত। আজি আহি এতিয়া কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ 8 নম্বৰ যাত্ৰা। শুভেচ্ছা থাকিল আমাৰ পৰা, ভালদৰে যাব। ভাল লাগিল, নিশ্চয় মানে মাত্ৰা দিছা, এইটো এটা আমাৰ সাহস। গতিকে এইটো আটাইকে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ এটা হেৰি আছে ন, ব্ৰহ্মপুত্ৰ আপুনি এবাৰ সাঁতুৰিছিল নেকি? 2016 চনৰ ইউটিউবত আছে এইটো, বিবাৰ এডভেঞ্চাৰ বুলি মাৰি দিলে ইউটিউবত পাই যাবা, সেইটো চাব পাৰিবা। আমি মানে কি আমি গৈয়ে আছিলোঁ, হঠাৎ দাদাক দেখা পাই আমি বাইক কেইখন ঘূৰাই মেলি আৰু পুৰা দাদাক লগ কৰিব আহি গৈছোঁ। ভাল লাগিছে, এইটোৱে ভাল লাগিছে। আগতো পাইছোঁ মোৰ বাইকাৰ্ছ তেনেকৈ, তেওঁলোকৰ লগতো কথা চথা পাতিছোঁ। আৰু মানে এই গোটেই যিটো আমাৰ যাত্ৰা হতাশা আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধী অভিযান, এইটো মানে এইবাৰ বেছি ভাল হৈছে। আৰু বিশেষকৈ ডিম্পু ভাইটিয়ে ভিডিঅ' কৰাৰ পাছত সকলোৱে চিনাকি হৈছে, চিনি পাইছে, বেছি প্ৰচাৰ হৈছে। ঠিক আছে, আৰু ফণীন্দাক যোনে চিনি নাপায়, মই কৈ দিওঁ যে এওঁ শদিয়াৰ পৰা ধুবুৰীলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে। আমিতো বাৰু বাইক লৈ আহিছোঁ, তো খোজকাঢ়ি যাত্ৰা কৰিছে। চাওক,
চ' সেইকাৰণে ছাপোৰ্ট কৰক এওঁলোককো, মোকো অলপ ছাপোৰ্ট কৰি থাকিব, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ কৰিবলৈ মন যায় দিয়কচোন। আৰু আপোনালোকৰ আশীৰ্বাদত আজি ফাইনেলি ঘৰ পালোঁ আহি। আৰু এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। আৰু টিল দেন বাই বাই।